নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম 2026 চনৰ মে মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা গ্ৰহ নক্ষত্ৰৰ আৰু ৰবিৰ অৱস্থান আৰু গোচৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ এই মাহটো কেনে ফলদায়ক হ'ব আৰু কি ক্ষেত্ৰত আপুনি সাফল্যতা অৰ্জন কৰিব পাৰিব আৰু কি ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰা উচিত সেই বিষয়ে বিস্তৃতভাৱে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এতিয়া আমি পোনপ্ৰথমেই মেঘ ৰাশিৰ মাহেকীয়া ৰাশিফললৈ আগবাঢ়িছোঁ মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ মে মাহটো মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে আধ্যাত্মিক আত্মবিশ্বাস আৰু নতুন সুযোগৰ মাহ হ'ব আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি এই মাহটোত পাব সাৱধানতা আৰু লাভৱান হ'বলগীয়া ক্ষেত্ৰসমূহ খৰকটীয়া সিদ্ধান্ত আৰু অত্যাধিক খং কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব এই মাহটোত মাটি বাৰী বা পুৰণি বিনিয়োগৰ পৰা এই মাহটোত লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সৰু সুৰা কথাত মতানৈক্য আহিব পাৰে শান্ত হৈ কথা পাতিলে সমস্যা দূৰ হ'ব প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো ৰোমান্টিক মাহ হিচাপে পৰিগণিত হ'ব শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু কাৰিকৰী দিশৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক দিশত আৰ্থিক স্থিতি মজবুত হ'ব যদিও মাহৰ শেষৰ ফালে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে কৰ্ম ব্যৱসায় ক্ষেত্ৰত চাকৰিয়ালসকলে কৰ্ম ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিবলৈ এই মাহটোত সক্ষম হ'ব ব্যৱসায়ীসকলে নতুন চুক্তি কৰিব পাৰিব এই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ ৰক্তচাপ আৰু চকুৰ সমস্যাই কিছু আমনি এই মাহটোত কৰিব পাৰে আৰু জ্যোতিষৰ উপায় হৈছে এই যিখিনি আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই দিশসমূহত আপুনি জ্যোতিষৰ উপায় হৈছে প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ৰঙা ৰঙৰ ৰুমাল এখন লগত লৈ যাব তেতিয়া এই আপোনাৰ যিখিনি বিৰূপ প্ৰভাৱ আছে সেইখিনি নাশ হ'ব ইয়াৰ পিছত ৰাখি বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো পাৰিবাৰিক সুখ আৰু স্থিৰতা কঢ়িয়াই আনিব সাৱধান আৰু লাভৱান হোৱা দিশসমূহ আনৰ কথাত পৰি ধন বিনিয়োগ কৰাৰ পৰা এই মাহটো অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে কলা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষভাৱে লাভৱান হ'বলৈ পাৰিব এই মাহটোত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব প্ৰেম সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হোৱাৰ শিক্ষা কলা বাণিজ্য আৰু শাখাৰ সেই বিদ্যাৰ্থীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ এই মাহটোত প্ৰয়োজনীয়তা আছে আৰ্থিক দিশ ধন আগমন ভাল হ'ব সঞ্চয় বৃদ্ধি কৰাৰ দিশত আপুনি এই মাহটোত সফল অৰ্জন কৰিব পাৰিব কৰ্ম ব্যৱসায় ক্ষেত্ৰত চাকৰিত পদোন্নতি বা স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত ধীৰ গতিত হ'লেও আপোনাৰ লাভ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ পেটৰ অসুখৰ প্ৰতি অলপ সতৰ্ক থাকিবলৈ চেষ্টা কৰিব বাহিৰৰ খাদ্য এই মাহটোত আপুনি পৰিহাৰ কৰাটো ভাল হ'ব আপোনাৰ এই মাহটোৰ জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে ভগৱান শিৱক বগা ফুল অৰ্পণ কৰিব আৰু দৰিদ্ৰ লোকক বগা মিঠাই দান কৰিব ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ মিথুন ৰাশিৰ বাবে মে মাহটো যোগাযোগ আৰু নতুন সম্পৰ্ক গঢ়ি তোলাৰ বাবে অনুকূল হ'ব আপোনাৰ বাকপটুতা এই মাহটোত বৃদ্ধি পাব সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰসমূহ আইনী মেৰপাক আৰু পৰনিন্দাৰ পৰা আঁতৰি থাকিবলৈ এই মাহটোত চেষ্টা কৰিব ভ্ৰমণ আৰু যোগাযোগৰ মাধ্যমৰ লগত জড়িত সকলে এই মাহটোত আৰ্থিক লাভ কৰিব প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি এই মাহটোত হ'ব পাৰে সেয়ে স্পষ্টভাৱে কথা পতাটো প্ৰয়োজনীয় দাম্পত্য জীৱন স্বাভাৱিক হ'ব শিক্ষাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ ঘটিব পাৰে ধ্যান আৰু যোগাভ্যাস কৰিলে পঢ়াত মন বহিব আৰ্থিক দিশ আয় আৰু ব্যয়ৰ মাজত সমতা ৰক্ষা কৰিবলৈ অলপ এই মাহটোত টান হ'ব বাজেট আপুনি ভালদৰে মানিহে চলি এই মাহটোত আগবাঢ়িব কৰ্ম ব্যৱসায় ক্ষেত্ৰত মিডিয়া সাংবাদিকতা আৰু বিপণনৰ লগত জড়িত লোকসকলৰ বাবে সময় অতি শুভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত সমস্যা ছালৰ ৰোগে দেখা দিব পাৰে জ্যোতিষৰ উপায় হৈছে বুধবাৰে গণেশ ভগৱানক দুবৰি
তৰ্পণ অৰ্পণ কৰিব আৰু গৰুক সেউজীয়া ঘাঁহ খাবলৈ এই মাহটোত দিব, তেতিয়া আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাখি কৰ্কট ৰাশিলৈ আগবাঢ়িছোঁ আমি। কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আৱেগিকভাৱে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালক বেছি সময় দিবলৈ ভাল হ'ব আপোনাৰ। সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰসমূহ অত্যাধিক আৱেগিক হৈ কাৰোবাৰ প্ৰতি প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। পৈতৃক সম্পত্তিৰ ফালৰ পৰা লাভৱান হোৱাৰ যোগ আছে। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সুখ শান্তি বিৰাজ কৰিব। নতুন প্ৰেমৰ আগমন এই মাহটোত ঘটিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ কথা আপুনি ভাবি থকাসকলৰ বাবে সুখবৰ এই মাহটোত লাভ কৰিব পাৰে। আৰ্থিক দিশটো মধ্যমীয়া হ'ব। হঠাতে কিছু পৰিমাণৰ ধন হাতলৈ এই মাহটোত আহিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় পাব। ব্যৱসায়ত নতুন অংশীদাৰী কৰাৰ বাবে সময় অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু নিদ্ৰাহীনতাই দেখা দিব পাৰে। পানী বেছিকৈ পান কৰিব। জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰাৰ লগতে চন্দৰ মন্ত্ৰ জপ কৰিব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাখি সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। প্ৰেম এই মাহটো আপোনাৰ বাবে সফলতাৰ নেতৃত্বৰ মাহ হ'ব। আপোনাৰ মান সন্মান এই মাহটোত বৃদ্ধি পাব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ। অহংকাৰ কঠোৰ বাক্য প্ৰয়োগৰ পৰা অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। চৰকাৰী কাম কাজত এই মাহটোত সফলতা লাভ কৰিব পাৰিব আপুনি। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস অটুট ৰাখক। শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত কেনেকুৱা হ'ব? শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰতিযোগিতাত বিজয়ী হোৱাৰ যোগ আছে এই মাহটোত। আৰ্থিকভাৱে অতি লাভৱান হ'ব পাৰিব এই মাহটোত। উপাৰ্জনৰ নতুন উৎস এই মাহটোত আপোনাৰ বাবে মুকলি হ'ব। কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত উচ্চ পদ লাভ কৰা, দৰমহা বৃদ্ধিৰ এই মাহটোত যোগ আছে। ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ এই মাহটোত লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদৰোগ আৰু তেজৰ লগত জড়িত সমস্যা থকাসকলে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰৰে অৰ্ঘ্য প্ৰদান কৰিব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। এনে কৰিলে আপোনাৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাখি কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো পৰিশ্ৰম আৰু বিশ্লেষণৰ মাহ হ'ব। প্ৰতিটো কাম নিখুঁতভাৱে কৰিবলৈ প্ৰয়াস কৰিব। সাৱধান আৰু লাভৱান হোৱা ক্ষেত্ৰসমূহ। স্বাস্থ্যৰ প্ৰতি অৱহেলা এই মাহটোত কেতিয়াও নকৰিব। বৈদিক কাম আৰু পৰামৰ্শদাতা হিচাপে কাম কৰাসকলৰ বাবে এই মাহটো লাভজনক হোৱাৰ সময় হ'ব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগবাঢ়িব লাগিব। প্ৰিয়জনৰ উপহাৰ দিলে সম্পৰ্ক আপোনাৰ মধুৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ এই মাহটোত প্ৰয়োজনীয়তা আছে। আৰ্থিক দিশ সুস্থিৰ হৈ থাকিব যদিও ডাঙৰ বিনিয়োগৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আপুনি বিনিয়োগ কৰিব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হজম শক্তিৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাই অলপ এই মাহটোত আপোনাক আমনি কৰিব পাৰে। জ্যোতিষৰ উপায় হৈছে বুধবাৰে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। লগত বা যদি পৰিধানো নকৰে আপুনি সেউজীয়া ৰঙৰ কাপোৰ আপোনাৰ লগত ৰাখিব। দুখীয়াক মগু দাইল দান কৰিব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাখি তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মে' মাহত তুলা ৰাশিৰ লোকসকলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। সাৱধান আৰু লাভৱান ক্ষেত্ৰ। আইনী বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব এই মাহটোত। যিকোনো কলা, সৌন্দৰ্য আৰু ফেশ্বন জগতৰ লগত জড়িতসকলে আৰ্থিক লাভ কৰিব পাৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত অত্যন্ত সুখময় হ'ব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টিশীল দিশত অধ্যয়ন কৰি থকাসকলে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। আৰ্থিক উন্নতিৰ বাবে মাহটো শুভ হ'ব। আগতে ৰৈ যোৱা ধন ঘূৰাই পোৱাৰ এই মাহটোত সম্ভাৱনা আছে। ব্যৱসায়ত অংশীদাৰৰ লগত মিলি কাম কৰিলে আপুনি লাভৱান হ'ব পাৰিব। চাকৰিয়ালসকলৰ বাবে সময় এই মাহটো অনুকূল হিচাপে দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকালৰ বিষ, বৃক্কৰ জনিত সমস্যাৰ প্ৰতি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় আছে শুক্ৰবাৰে মা দুৰ্গা আৰু মা লক্ষ্মীৰ আৰাধনা কৰিব আৰু ঘৰত সুগন্ধি ধূপ জ্বলাব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব।
ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ বাবে এই মাহটো পৰিৱৰ্তন আৰু আধ্যাত্মিক চিন্তাৰ মাহ হ'ব। গুপ্ত বিদ্যাৰ প্ৰতি আগ্ৰহ এই মাহটোত বাঢ়িব। সাৱধান আৰু লাভৱান হোৱাৰ ক্ষেত্ৰসমূহ। গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। দুৰ্ঘটনাৰ যোগ আছে। মাটি বাৰীৰ দালালি বা নিৰ্মাণ কাৰ্যৰ পৰা লাভৱান হ'ব পাৰিব আপুনি। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত সন্দেহ বা অবিশ্বাসে দেখা দিব পাৰে। পাৰিস্পৰিক বিশ্বাস অটুট ৰখাটো জৰুৰী হ'ব। গৱেষণাৰ লগত জড়িত যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে এই মাহটোত সফলতা লাভ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত। আৰ্থিক দিশ। অপ্ৰত্যাশিত খৰচ বৃদ্ধি পাব পাৰে এই মাহটোত। বাজেটৰ বাহিৰলৈ গৈ একো নিকিনিব। কৰ্ম ব্যৱসায় ক্ষেত্ৰত। কৰ্মক্ষেত্ৰত বিৰোধীৰ সক্ৰিয় হ'ব পাৰে। নিজৰ কামত ফ'কাছ কৰিব আপুনি। ব্যৱসায়ত নতুন ৰণনীতিৰ প্ৰয়োজন আছে এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ লগত জড়িত সমস্যা বা আঘাত পোৱাৰ সম্ভাৱনা আছে। জ্যোতিষৰ উপায় হৈছে মঙলবাৰে হনুমান মন্দিৰত চাকি জ্বলাওক আৰু দৰিদ্ৰ লোকক ৰঙা ডালি দান কৰিব। ইয়াৰ পিছত ৰাখি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ লোকসকলৰ বাবে মে মাহটো ভাগ্যৰ পূৰ্ণ সমৰ্থন পোৱা মাহ হ'ব। ধৰ্মীয় কাম কাজত মন বহিব। সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰসমূহ। অহংকাৰ আৰু অতি বিশ্বাসৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। দূৰ ভ্ৰমণৰ পৰা লাভৱান হোৱাৰ যোগ আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ লগত কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণ লৈ যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অতি শুভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে পথ প্ৰশস্ত হ'ব। আৰ্থিক দিশ সবল হ'ব। বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ আশা কৰিব পাৰে। কৰ্ম ব্যৱসায় ক্ষেত্ৰত কেনেকুৱা হ'ব এই মাহটো। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব যিয়ে আপোনাৰ অভিজ্ঞতা বৃদ্ধি কৰিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে এই মাহটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত লিভাৰৰ সমস্যা আৰু পেটৰ মেদবহুলতাৰ বৃদ্ধি হ'ব পাৰে আৰু খাদ্যাভ্যাসত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ পূজা কৰিব আৰু কপালত হালধি বা চন্দনৰ তিলক লগাব। ইয়াৰ পিছত ৰাখি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো কেৱল কৰ্মৰ পৰিশ্ৰমৰ মাহ হ'ব। আপোনাৰ একাগ্ৰতাই আপোনাৰ সফলতা দিব। সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰসমূহ। এলেহুৱা স্বভাৱ ত্যাগ কৰিব লাগিব। দীৰ্ঘম্যাদী বিনিয়োগ কৰিলে ভৱিষ্যতে লাভৱান হ'ব পাৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত কৰ্মব্যস্ততাৰ বাবে পৰিয়ালত সময় দিবলৈ অসুবিধা হ'ব পাৰে, যাৰ বাবে জীৱনসংগী অসন্তুষ্ট হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত সফলতা আৰু ফলাফল আশানুৰূপ নহ'ব পাৰে। সেয়েহে বেছি পৰিশ্ৰমৰ এই মাহটোত প্ৰয়োজনীয়তা আছে। আৰ্থিক দিশ। টকা পইচাৰ ক্ষেত্ৰত হাত টান হ'ব পাৰে এই মাহটোত। অভাৱত ধন খৰচ নকৰাই আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। কৰ্ম ব্যৱসায় ক্ষেত্ৰত চাকৰিৰ কামৰ হেঁচা এই মাহটোত বাঢ়িব অলপ। লোহা বা যন্ত্ৰাংশৰ ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে এই মাহটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠুৰ বিষ, গাঁঠিৰ বিষত ভুগিব পাৰে। নিয়মিত ব্যায়াম কৰাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনি মন্দিৰত মিঠাতেল চাকি জ্বলাওক আৰু ক'লা তিল দান কৰিব। এনে কৰিলে সুফল লাভ কৰিব সক্ষম হ'ব। ইয়াৰ পিছত ৰাখি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কুম্ভ ৰাশিৰ বাবে এই মাহটো সমাজত প্ৰভাৱ বিস্তাৰ কৰাৰ মাহ হ'ব। নতুন বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ এই মাহটোত বাঢ়িব। সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰসমূহ যে নিজৰ গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব। নেটৱৰ্কিং আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িতসকলে লাভৱান হ'ব পাৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব। পুৰণি বন্ধুৰ সৈতে বহুত ভেদ হ'ব পাৰে, অকণমান হ'ব পাৰে, বেয়া কথা বতৰা হ'ব পাৰে, আপোনাৰ মাজত কাজিয়া হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত গোটৰ অধ্যয়ন কৰিলে গ্ৰুপ ষ্টাডি কৰিলে সুফল লাভ কৰিব পাৰিব। আৰ্থিক দিশ। আয়ৰ নতুন পথ মুকলি হ'ব। শ্বেয়াৰ মাৰ্কেটত সাৱধানে বিনিয়োগ কৰিব পাৰে। কৰ্ম ব্যৱসায় ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ নতুন ধাৰণাই প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত আশানুৰূপ ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ক্লান্তি আৰু স্নায়ুবিক দুৰ্বলতাই দেখা দিব পাৰে। যোগ আৰু প্ৰণায়াম কৰিলে আপুনি ইয়াৰ পৰা মুক্ত হ'ব পাৰিব। জ্যোতিষৰ উপায় হৈছে শনিবাৰে কাউৰী বা কুকুৰক খাবলৈ দিয়ক আৰু বৃদ্ধাশ্ৰমত সহায় কৰক। ইয়াৰ পিছত ৰাখি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ বাবে মে মাহটো আধ্যাত্মিক আৰু সৃষ্টিশীলতাৰ মাহ হ'ব। মনত শান্তি আৰু এক সুন্দৰ অনুভৱ বিৰাজ কৰিব। সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰসমূহ। আনৰ কথাত পৰি নিজৰ সিদ্ধান্ত সলনি নকৰিব। বিদেশ যাত্ৰা বা দূৰলৈ ব্যৱসায়ৰ পৰা আপুনি দূৰৰ যদি ব্যৱসায় কৰে তেতিয়া লাভৱান হ'ব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ
পৰা প্ৰেম আৰু সহযোগিতা লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা এই মাহটোত বাঢ়িব। শিক্ষাৰ্থীসকলৰ মন পঢ়া শুনাতকৈ কলা সংস্কৃতিৰ প্ৰতি বেছি এই মাহটো আকৰ্ষিত হ'ব পাৰে। আৰ্থিক দিশ, খৰচৰ মাত্ৰা বাঢ়িব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে ধন ব্যয় হ'ব পাৰে। কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব এই মাহটোত পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, টোপনিৰ সমস্যাই অলপ আমনি কৰিব পাৰে এই মাহটোত। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে গছৰ গুৰিত হালধি মিহলোৱা পানী ঢালিব আৰু ডাঙৰক সন্মান কৰিব। এনে কৰিলে সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, আজিৰ মাহেকীয়া ৰাশি ফল ইমানেই আছিল। আশা কৰোঁ গোটেই মাহটো 12টা ৰাশি সকলোৰে সুখ শান্তিৰে ভৰি পৰক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।